গাইস কি খবৰ ভালেনে? এয়া ৰাতি আহি মানে কাপোৰ ধুই দিলোঁ। কি কাপোৰ ধুলোঁ মই নিজে নাজানো আৰু আন্ধাৰে মুন্ধাৰে মানে ৰাতি বহুত দেৰি হ'ল যে ভোক লাগিছিলে, তো সোনকালে আহি পেলাই ক'ৰবাত কাপোৰ ধুই দিলোঁ। তো ইয়াতে শুই আছিলোঁ, সেইটো গাৰুটো ছাইডত পৰি গৈছে। তো ইফালে ক'ৰবাত চব কাপোৰখিনি ধুই গৈ ধুনীয়াকৈ ৰাখি দিলোঁ। আৰু ইফালে এতিয়া মই এই পাকঘৰটো চাফা কৰিব লাগে অকণমান, মানে ওপৰৰ বটল চটলবিলাক অলপ বহুত আছে, তো সেইখিনি চাফা কৰোঁ। তো হেল্ল' গাইজ, গুড মৰ্ণিং। নতুন আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আগৰ ভিডিঅ'টো বহুতখিনি মৰম দিছে, ভাল লাগিছে। এনেকৈ আগলৈ আৰু মৰম দি যাব। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এক্সট্ৰা কিছুমান বস্তু মানে এইবিলাক যেনেকৈ এইবিলাকৰ আছে আৰু এইবিলাক চব তেনেকৈ পৰি আছে। তো কাঁহী বাতিখিনি ধুনীয়াকৈ মাজি গেছটো কৰি, আৰু এই পানী কেন এটা এক্সট্ৰা আছে ইয়াতে, পানী কেনটো বাহিৰলৈ লৈ যাওঁ আৰু এইখিনি ধুনীয়াকৈ তলতো সাৰি দিওঁ। মানে অলপ এক্সট্ৰা বস্তুটো মানে হেৰি আছে, এইটো কাপোৰকেইটা অলপ ধুই দিব লাগিব, কাৰণ বহুত লেতেৰা হৈছে। তো এইখিনি মই ক্লিয়াৰ কৰি আছোঁ। বজাৰ পাতি চব সজাই দিলোঁ, দালি কণী আনিলে আৰু ইয়াত শাক চব ধুনীয়াকৈ কিবা চব হেৰি কৰি দিলোঁ। আৰু এইফালে কেৰাহীকেইটাও ধুই দিলোঁ। আৰু এইটো বোলে এচিড, মই বোলো জুচ বুলি ভাবিছিলোঁ, বোলো তই অলপ খা ময়ো অলপ খাওঁ। সি কৈছে নহয় এইটো বোলে এচিড, দুইটাই খাই শুই থাকিলোঁ হয়। বাপৰে, এইবিলাক ধোৱা মেলা হৈ গ'ল যদি ভাতটো বনাই কৰি দিওঁ। ভাত বনোৱা সময় হৈ গ'ল, 10টা বাজি গ'ল। তো ভাতটো সোনকালে উঠাই কৰি দি লওঁ। উঠাই দি আকৌ ডিউটি আছে, তো ডিউটিত যাব লাগিব। সোনকালে ভাতটো উঠাই কৰি দি লওঁ। মোৰ ভাত হৈ গ'ল গাইছ, মই ভাত চাত বনাই দিলোঁ, কিন্তু চব্জি বনাব আছে। এই ভাত হৈ গ'ল মোৰ, এইটো ভাত। আৰু এইফালে মাছ আছে আজি, তো বিলাহী আৰু মাছ বনাম। তো মাছো বেছি নাই, 3 পিচ 4 পিচ আছে। তো মাছ আৰু বিলাহী বনাওঁ। আৰু ইফালে ভাত হৈ গ'ল। আৰু লগতো আহিছিলে, বজাৰলৈ আহিলে, দেখাইছোঁ আপোনালোকক কি ধুনীয়াকৈ চব বিলাহী বেঙেনা আলু চব এভৰিথিং ধুনীয়াকৈ আনিলোঁ। তো মই চব সজাই কৰি ল'লোঁ। এতিয়া মই চব্জিখিনি ধুনীয়াকৈ বনাওঁ। আজি ক্লাছ এটা কৰিবলগীয়া আছে, অনলাইন ট্ৰেইনিং কৰিবলগীয়া আছে। তো জল্দি ভাতটো বনাই লৈ ট্ৰেইনিঙত বহি যাব লাগিব 10:30 পৰা। 10:50 হৈছে, 11টাৰ পৰা ষ্টাৰ্ট হ'ব। তো এই চাওক গাড়ী দেখিছে, পাওঁগে বিলাহীটো টেক্কালি কয়, টেক্কালি। তো পানী নাই বোলে, মটৰটো দি দিওঁ। গা ধোৱা সময়ো আহিছে, অনলাইন ক্লাছো আছে, তো সোনকালে বস্তু দি লওঁ। মোৰ ভাত চব্জি অলৰেডি ভাত হৈ গ'ল। চব্জিখিনিতো অলপ মই পানী চানী ধুনীয়াকৈ দি থৈ দিছোঁ। তো এইটো চব্জিটো এতিয়া হ'ব। আৰু ইফালে মোৰ 10:40 হ'ল, যিহেতু মই এতিয়া অনলাইন ট্ৰেইনিং আছে, তো মই এতিয়া ট্ৰেইনিং কৰিম। আৰু ইফালে মটৰটো দি আহিছোঁ, পানী বৰ্তমান অহাই নাই। তো মটৰটো দি আহিছোঁ, পানী বৰ্তমান অহাই নাই। মটৰটো মানে কিবা এটা মানে অলপমান বেয়া হৈ থকা নিচিনা, মানে অলপমান চাউণ্ড আহি আছে। আৰু এইটো মটৰ অন কৰিলে মোৰ এইটো মটৰটো অন কৰিলে মোৰ মানে 40 মিনিটমান মেক্সিমাম লাগে। তো আজি মোৰ চাগে অলপ দেৰিয়ে হ'ব, কাৰণ 12:30 ক্লাছ শেষ হ'ব। তাৰপিছত আকৌ ক্লাছ শেষ কৰি গা ধুই ভাত খাই ডিউটিত যাব লাগিব। তো নাজানো কি হ'ব। তো এইফালে বনাই আছোঁ, বনোৱা সিজাটো হৈ গ'ল। আৰু ইফালে পূৰা ফটোশ্বুট চলি আছে, তাৰ ফটোশ্বুট কৰি আছে। ৰাতি হ'ব হেৰি, আৰু দিনত ভকত। তো এয়া আমাৰ ভকত। তো আৰু বেলেগ একো নাই, আৰু সেয়াই ৰুমতে বেলেগ চিনাই নাই। তো এনেকৈ ফটোশ্বুট কৰি আছে। আৰু মোৰ যিহেতু 45 হৈ গ'ল, তো এতিয়া মই অনলাইন ক্লাছত বহোঁ। তো তাৰ পিছৰখিনি আপোনালোকক ইতিহাস পিছত দেখাই আছে। ৰাতিপুৱাই গা পা ধুই লৈ ভকত হ'ল। ভকত হোৱাৰ পিছত এতিয়া ফটোশ্বুটৰ কাৰণে সেয়া আকৌ জোতা পিন্ধি আছে। বাৰু মই পাগল, কথা ক'বলৈ আহিছো। দেখিছে নহয় গাইজ। তো আমাৰ ৰুমত মানে এনেকৈ আৰু থাকে। আৰু এতিয়া সেয়া জোতা পিন্ধি আছে অপয় বিপয় গৰমডালত। আৰু কি ক'ম আৰু। ইয়াতে মোৰ এতিয়া মিটিং আছিলে, মিটিং খতম হৈ গ'ল। আৰু ইফালে ধুনীয়াকৈ এতিয়া যাব লাগিব, যিহেতু 12টা বাজি যোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ গা পা ধুমগৈ। আৰু মোৰ কাপোৰটো ইস্ত্ৰি দিব লগা আছে, তো কাপোৰটো মই ইস্ত্ৰি দিব লাগিব। আৰু ইফালে ল'ৰাটোৱে পূৰা ভাত চাত খালে, তো এইখিনি কাপোৰ ধুব আছিলে, সেইখন কাপোৰ ধুবলৈ মই এইখিনি কাপোৰ ধুমগৈ এতিয়া। আৰু ইফালে মোৰ কাপোৰটো আগে মই ইস্ত্ৰি দি লওঁ, ইস্ত্ৰি দি মই গাটো ধুই আহোঁ। তো এইটো আইৰণটো অলৰেডি লাগাই হৈ আছে, তো সেইটো কাপোৰটো দিবলৈ ইস্ত্ৰি। আৰু ইফালে ভাত চাত ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল চব এইবিলাক। আৰু ময়ো গা ধুব লাগিব, তো আগে কাপোৰটো আইৰণ দি। তো ইফালে আইৰণ কৰা হৈ গ'ল, তো আইৰণটো ওপৰত উঠাই দিওঁ। আৰু এই কাপোৰখন মই দি দিওঁ, পিছত ভাল কৰিম আৰু। তো এতিয়া আৰু সময় নাই, গা ধুব লাগিব। তো গাটো ধুই আহোঁ, ডিউটিত যাব ওলালোঁ। এই ল'ৰাটো মানে বহুত দুখীয়া হৈ গৈছেগৈ। তো আপোনালোকে যদি কোনোবাই সহায় কৰিব বিচাৰে, 2-1 টকা দিব, মই গুগল পে' নাম্বাৰটো ইয়াত দি দিম। দাদা আপোনাৰ কি সমস্যা আছে, মোক ব্লগত কিবা এটা কৈ দেচোন ৰাইজক। কি সমস্যা আছে আপোনাৰ? চাওক, জোতা ফাটি গৈছে। আৰু জোতাযোৰ ল'ব পৰা নাই। আৰু কি দেখিছে গাইছ, ইমান দুখ মানে কি ক'ম আৰু। মানে তাৰ জোতা চোতা ফাটি গৈছেগৈ। আৰু তো আপোনালোকে পাৰিলে গুগল পে' নাম্বাৰটো মই দি দিম, গুগল পে'ত আপোনালোকে পইচা দি দিব। কিয় চাওক, এই ব্লগত যাব কিন্তু।
তো এয়াই আৰু কি ক'ম আৰু তাৰ মই চিলাই দিব লাগিব উপায় নাই তো গাইছ ময়ো যাব ওলালো লগৰটো গুচি গ'লগৈ তাৰ মানে লগৰ এটা আজি ভাত নিব দিছে তো তাৰ কাৰণে সি গুচি গ'ল আৰু মই ইফালে গৈ দিব লাগিব নহ'লে গাইছ চৰাই তৰাই এনেকৈ সোমাই যায় আৰু মই চাৰ্জাৰডাল একচুৱেলি ভৰাব পাৰোঁ তো ব'লক আৰু এইটো লগাই দিছে তাৰ কাৰণে নহ'লে এই চোলা যিটো কালাৰটো আছে তো এই কালাৰটো মানে মোৰ হেৰি হৈ যায় কোলা দাগ এটা পৰি যায় তো এইটো লগাই দিছোঁ আৰু ইফালে এই পানী কেনটো ৰিটাৰ্ণ কৰিবলগীয়া আছে মই পাহৰি আছোঁ তো ইফালে পানী কেন লৈ লৈছোঁ হাতত আৰু ইফালে ফেন লাইট কিবা এটা অকণমান পুৱা গোন্ধ আহিছে বাট আমাৰ নহয় চাগে বেলেগ কিবা কোনোবা কিবা পৰিছে আৰু পানী কেনটো তলত ৰাখি দিওঁ আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ সিহঁতে কাম কৰি দিওঁ কাৰণ মই ডিউটি যাব লাগিব চ' বাই লাভ ইউ জয় অসম এনেকৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিব বাই